हेलो एवरीवन की खबर आपनलोकर आज भिडिओ आरम्भ करिछु मैं गुवाहाटी रेलवे स्टेशनर पर आमी गई आसो इटानगर तक मोर एखन शो आछे आरो এই गुटे জার্নিটো मैं आपनलोक देखाम किदरे आमी जाम की खाम केनेके থাকিম आरो केनेके शो करिम आरो केनेके घुरी आइम सो एन्जय करिब एटु शोट आपनलोके एटु ट्रेवल जितु ब्लग बनाइछु तो एन्जय करिब आरो आमिও অলপ কিছুমান ভাল ভাল জায়গা আৰু ভাল ভাল ঠাই দেখাব চেষ্টা কৰিম তো মোৰ লগত মোৰ যাত্ৰাত সংগী হওক আপোনালোক আৰু বলক আমি যাওঁ ইটানগৰ আৰু এই ট্ৰেইনত আমি গৈ আছো মোৰ লগত আছে জিতু আৰু মই গৈ আছো অকমান দেৰি হ'ল অহা আহি আছো আমি আৰু এতিয়া বৰ্তমান খাবলৈ দিছে কিবা কিবি সব কিবা কিবি খাবলৈ দিছে তো কিবা কিবি খাই লওঁ আৰু গৈ থাকো বলক ভাল লাগিছে জেগা চাই চাই গৈ আছো हेलो गाइज आमी पाइছো এই ৰঙাপাৰা আৰু বহি আমনি লাগি গৈছে কিমান মানে বহিব লাগিব আৰু আমি ইটানগৰ গৈ পামগে 9টা বজাত অকমান যদি ইয়াতে ৰখাইছে ট্ৰেইনখন সো ভাবিলো কিবা এটা খাই লওঁ কিন্তু ইয়াতে কোনো নাই চালো ইমান ডাঙৰ ষ্টেচন নহয় নেকি যিটো তামাম বোৰ খাই আছে আৰু মোৰ তামাম বোৰ লাগিছে বহি কিমান যাম আৰু মই খালো পিছে তথাপিও আৰু আমনি লাগে আৰু যাবলৈ আছেই গৈ বহোগে যদি কিবা এটা ৰাস্তাত পাওঁ তেতিয়াহ'লে খাম এইদৰে আমি ইটানগৰ ষ্টেচন আহি পালোহি আৰু আমাৰ ইভেণ্ট মেনেজাৰে গাড়ী ইয়াত আমাৰ কাৰণে ৰখাই থৈছিল চ' আমি ষ্টেচনত নামি গাড়ীত বহি এইদৰে ইটানগৰ আমাৰ হোটেলৰ অভিমুখে আমাৰ যাত্ৰা আৰম্ভ কৰিলোঁ ৰাস্তা খুব বেয়া আছিল আমি লুংলুঙীয়া ৰাস্তাৰে পাহাৰীয়া ৰাস্তাৰে লাহে লাহে আগবাঢ়ি যাব ধৰিলোঁ আমি আহি পালোহি ফাইনেলি ইটানগৰ হোটেলত চেক ইন কৰিলোঁ অলৰেডি হোটেলটো বুক কৰি থৈছিলে আমাৰ ইভেণ্ট মেনেজাৰে চ' বহুত ভাল লাগিছে বহি আহিলোঁ প্ৰায় কিমান দেৰি 4.5 ঘণ্টা প্ৰায় 4.5 ঘণ্টা বহি আহিলোঁ ভাগৰ লাগিছে তাৰপিছত ভোকো লাগিছে বাট বেড লাক ইয়াত বহুত জলদি বন্ধ হৈ যায় দোকান চোকান আৰু হোটেলত যিখন আমাৰ হোটেল হয় তাৰ অলৰেডি কুকবিলাকো গুচি গৈছে সোনকালে আচলতে কৰি থ'ব লাগিছিলে এনিৱেইজ অলপ ফ্ৰেছ হৈ লওঁ ৰেষ্ট লৈ লওঁ তাৰপিছত খানা বিচাৰি যাম এটা জেগালৈ আমি ঘূৰি আছোঁ ইটানগৰৰ ৰাস্তাত ইয়াত দেখিছে চবফালে বন্ধ গোটেই বন্ধ চাৰিওফালে একচুৱেলি আমাৰ ট্ৰেইনখন আহি পাইছোঁ আমি 9:30 আৰু দেখালৈ আপোনাৰ হোটেলত গ'লোঁ তাত কিন্তু খোৱাটো নহ'লগৈ যিহেতু আপুনি গম পালেই আপোনালোকে চ' তাত খোৱাটো অলৰেডি কুক গুচি গৈছে আমি খাব তাত নাপালোঁ গতিকে আমি কি কৰিলোঁ হোটেল বিচাৰি পেলাই ঘূৰি ফুৰিছোঁ গাড়ী লৈ কিন্তু এখন হোটেল নাই চব বন্ধ অৱশেষত আমি য'ত শ্ব' কৰিব আহিছিলোঁ তাৰ যিজন ইভেণ্ট মেনেজাৰ হয় তেখেতৰ ঘৰলৈ আহিছোঁ আৰু তাত আমি এতিয়া ডিনাৰটো কৰিম তাৰপিছত আকৌ হোটেল যাম একদম চুনচান ইমান জলদি ইটানগৰ আহিলে অলপ সোনকালে আহিব সোনকালে খাই বৈ ল'ব ইয়াত যদি দেৰি হয় তো বহুত প্ৰব্লেম হ'ব খোৱা বোৱাত কাৰণ চব সোনকালে বন্ধ হৈ যায় গুৱাহাটী বা বেলেগ চিটিৰ নিচিনা নহয় খুব ভাগৰ লাগিছে দিনটো জাৰ্ণি খোৱা বোৱা বৰ নিয়ম হ'ল কিন্তু দেৰিকৈ খোৱা হ'ল আৰু খানাটো খাব মন নাযায় ট্ৰেইনত চলি থাকিলে ফাইনেলি খাই আহিলোঁ আহি পেলাই এতিয়া একদম ভাগৰে হেঁচা মাৰি ধৰিছে চ' এতিয়া ভালকৈ শুম কালি ৰাতিপুৱা লগ পাম আৰু কাইলৈ কিছুমান জেগা দেখাব চেষ্টা কৰিম আৰু আপোনালোকক অলপ মেজিকো দেখাম ইয়াত ৰুমৰ ভিতৰতে আৰু গধূলি হ'ব শ্ব' গধূলি যদি পাৰোঁ বিজি থকা যাব কিন্তু শ্ব'ৰ ক্লিপিংছ দেখাব চেষ্টা কৰিম আৰু গোটেই মাহলটো দেখাব চেষ্টা কৰিম হোটেলখন দেখাব চেষ্টা কৰিম আৰু ইটানগৰ কিছুমান ঠাই যদি পাৰোঁ সময় হয় দেখাব চেষ্টা কৰিম এতিয়া শুইছোঁ গুড নাইট গুড মৰ্ণিং এভৰিৱান সাৰ পালোঁ কালি বহুত বেছি ভাগৰ লাগিলে এনেকুৱা ধুনীয়াকৈ শুইছোঁ কি হৈছে পৃথিৱীত একো গম নাপাওঁ 10টা বাজিছে এতিয়া আৰু এতিয়া সাৰ পাইছোঁ আৰু চাহ একাপ খালোঁ আৰু এতিয়া ব্ৰেকফাষ্ট কৰিব লৈছোঁ পুৰি চব্জি যিটো আৰু মই তাৰপিছত এই বতৰটো অলপ বেয়া সেমেকা কৰি আছে অলপ ৰাতি বৰষুণো দিছিলে চ' খাই উঠি অলপ ওলাই যাম চাওঁ কোন জেগাত যাব পাৰি কি বস্তু চাব পাৰি আমি অলপ ওলাই আহিছোঁ মই আৰু জিতু চ' গধূলি 5টাৰ পিছত হ'ব বিভিন্ন প্ৰগ্ৰেম আছে আৰু তাতে মোৰ শ্ব' আছে এতিয়া আমাৰ হোটেলৰ পৰাই ওচৰত থকা এটা টেম্পললৈ আহিছোঁ যিটো গম্পা বুলি কয় তেওঁলোকে গম্পা মন্দিৰ মোৰ পিছফালে দেখিছে এইটো গম্পা সোনকালে যাওঁ মন্দিৰটো চাওঁ আৰু তাত কি বস্তু আছে আপোনালোকক দেখাব চেষ্টা কৰোঁ
এয়া আমি খোজকাঢ়ি ফাইনেলি পালোহি মন্দিৰটো গম্পা। ইয়াত বৰ ধুনীয়া লাগিছে দূৰৰ পৰা দেখিবলৈ, এক্সট্ৰিমলি ধুনীয়া, বিৰাট ধুনীয়া পৰিৱেশ আৰু শান্ত, চবফালে পাহাৰৰ মাজতে মন্দিৰটো আৰু বিভিন্ন চৰাই চিৰিকটি আছে ইয়াত দেখিবলৈ। ইয়াত ধুনীয়া এটা টেম্পল এটা নিচিনা এটা শ্বেপৰ এটা বস্তু আছে, বিৰাট ধুনীয়া লাগিছে দেখিবলৈ। আৰু চবফালে টিবেটান ফ্লেগছ আৰু গ্ৰীণ হৈ আছে, চৰাই উৰি আছে, বিৰাট ধুনীয়া। এতিয়া আমি মূল মন্দিৰলৈ প্ৰৱেশ কৰিম। এইটো হৈছে মেইন মন্দিৰটো, মেইন গম্পাটো। ইয়াত গৈ পেলাই আমি পূজা কৰিম। তাৰ আগতে আমাৰ ইয়াত এইখিনি কি বুলি কয় মই ঘূৰাব লাগে। আপোনালোকে দেখিছে বিভিন্ন মুভিজত ঘূৰাওঁ অলৰেডি, যিটোৱে ঘূৰালে মই ঘূৰাওঁ। এতিয়া আমি মূল মন্দিৰটোত যাওঁ। ইমান ধুনীয়া লাগিছে দেখিবলৈ, ইমান কালাৰফুল, চাফ আপোনালোকে ইমান ধুনীয়া, ইমান বেছি কালাৰফুল। আমি এনেকুৱা এটা মন্দিৰ বিচাৰি ফুৰিছিলোঁ পাম বুলি, কিন্তু লাকিলি আমাৰ হোটেলৰ ওচৰতে পাই গ'লোঁ। বহুত বেছি ধুনীয়া কালাৰফুল টিবেটান ফ্লেগছ লাগি আছে আৰু টেম্পলটো আছে। চৰাই চিৰিকটি বহুত আছে। মন কৰিছে ইয়াত চববিলাকৰ আগত দনি পল' লিখে। দনি পল' মানে চন্দ্ৰ সূৰ্য, যিকোনো কাম কৰিব কাৰণে আৰম্ভ কৰোঁতে চন্দ্ৰ সূৰ্যৰে নামত কৰে। যিকোনো হোটেল, যিকোনো স্কুল বা যিকোনো ট্ৰেইনো দেখিছে দনি পল'। তো চবতে যদি দনি পলৰ আশীৰ্বাদ লৈ সেই কামটো আৰম্ভ কৰে। চ' আমিও দনি পলৰ আশীৰ্বাদ লৈ যাওঁ বলক, কম পালে বলক। চ' আমি এতিয়া আছোঁ মূল মন্দিৰটোত। আপোনালোকক ভিতৰৰ পৰা অলপ দেখাব চেষ্টা কৰোঁ। এই মন্দিৰটোৰ ভিতৰত কি আছে, বহুত ধুনীয়া বুদ্ধিষ্ট মন্দিৰ হয়। আমি এই মন্দিৰৰ পৰা ওলাই আহোঁতেই এখন দোকান দেখিছেনে, সেই পিছফালে সেই দোকানখন পালোঁ। তাত কিছুমান বৌদ্ধিষ্ট বস্তু কিছুমান পোৱা যায়, বৌদ্ধিষ্ট টেম্পলৰ বস্তু কিছুমান আৰু কিছুমান বৌদ্ধ ধৰ্মৰ লগত ৰিলেটেড কিছুমান বস্তু পোৱা যায়, যেনেকৈ এনেকৈ ঘূৰাই থকা বস্তুটো মণিবিলাক। তো মই তাৰ পৰা এইবিলাক কিনিলোঁ। এইবিলাক এই টিবেটান ফ্লেগ এইবিলাক যে আৰি আছে, এইবিলাক তাত পায়। আমাৰ ফেঞ্চি বজাৰতো এইবিলাক পায়। তাৰ বস্তুবিলাক বৰ আৰ্টিফিচিয়েল, বেছি ভাল কোৱালিটিৰ কাপোৰ দিয়ে আৰু বহুত পলিচকৈ বনাই, এইবোৰ আৰ্টিফিচিয়েল লাগে। কিন্তু এইটো প্ৰপাৰ হয়, এইটো প্ৰপাৰ কাপোৰটো দি পেলাই প্ৰপাৰ মন্ত্ৰ লিখা থাকে। চ' এইটো কিনিবলৈ আৰু ইয়াত কিনিলোঁ বেছিকৈ। ৰেডি হৈ আছে। এয়া ৰেডি হৈ আছোঁ আমি শ্ব'ৰ কাৰণে, আৰু 15 মিনিটৰ পিছত আমি ওলাম, যিটো পুৰা ৰেডি টিপটপ। মই অকণমান শুই ল'লোঁ, খাই পেলাই বিৰাট ভাল টোপনি আহিলে। তাৰপিছত আমি কি খালোঁ, চিকেন খালোঁ আৰু মিক্স ভেজ আৰু মাছৰুম কিবাকিবি খালোঁ। চ' এতিয়া অলপ চুলি তুলিবিলাক ঠিক কৰি লৈছোঁ, মেকআপ কৰি লৈছোঁ, তাৰপিছত আমি সাজি কাচি ওলাব লাগিব তালৈ। চ' ফাইনেলি শ্ব'খন কৰি আহিলোঁ, বহুত ভাল গ'ল। মানুহবিলাক ইমান ভাল, ইয়াৰ মানুহবিলাক হেৰি কৰিলোঁ, যিখিনি মানুহ লগ পালোঁ ইটানগৰৰ মানুহবিলাক ইমান ভাল, ইমান পলাইট আৰু ইমান এপ্ৰিচিয়েট কৰিছে মেজিকটো, ইমান ভাল পাইছে। আকৌ আহিবলৈ কৈছে বাৰে বাৰে, আকৌ আহিম বুলিও মই কৈছোঁ। খুব ভালকৈ এনজয় কৰিলে আৰু ইমান চিয়াৰ কৰা মানুহ, ইমান হাল্লা কৰা মানুহ, নিজৰে ভাল লাগিছে কৰি পেলাই। চ' যিটো সোমালে মই চাইছোঁ আৰু ভাগৰো লাগিছে। চ' আজি এতিয়া অলপ ফ্ৰেছ হৈ পেলাই শুই থাকোঁ। ৰাতিপুৱা উঠি পেলাই দিনটো মই ফ্ৰীকৈ থাকিম। তাৰ গধূলি মোৰ ট্ৰেইন আছে গুৱাহাটীলৈ, তো গধূলি মই গুৱাহাটী বেক কৰিম। দিনত যদি কিবা ওচৰতে পাৰ্ক এখন আছে বুলি কৈছে, তালৈও যাম আমি এতিয়া ওলাইছোঁ অলপ, এখন পাৰ্ক আছে বোলে ওচৰতে, তালৈকে যাওঁ। কালি ৰাতি ভিডিঅ'টো তাতে সমাপ্ত কৰিলোঁ আৰু আপোনালোকক উপায় নাই শ্ব'ৰ ভিডিঅ' দেখাব নোৱাৰিলোঁ, কাৰণ শ্ব'ৰ সময়ত যিটো বিজি আছিলে, বাকী চব মানুহ বিজি আছিলে। ডাৱৰ নামি আহিছে, এতিয়া ৰ'দ দি আছিলে আৰু এতিয়া হঠাৎ লগে লগে ডাৱৰ নামি আহিলে।
ঠাইত আছোঁ, গতিকে কেনেকুৱা আগতে আমি চেৰাপুঞ্জী গ'লে দেখা পাওঁ। এতিয়া আহিছোঁ IC পাৰ্ক বোলা এখন পাৰ্কলৈ, য'ত দেখিছোঁ বহুত খালী খালী, মেবি গম নাপাওঁ কিয়। সেইফালে চাব পাৰে, দেখাই দিয়া। সেইফালে হৈ আছে আপোনাৰ ৰিপাব্লিক ডে'ৰ ৰেডি কৰি আছে, ৰিপাব্লিক ডে'ৰ কাৰণে সজাই আছে ধুনীয়াকৈ। চ' ট্ৰেকখন একেবাৰে খালী, আৰু পাৰ্ক বুলি ক'লে ভাবিছিলোঁ বহুত ধুনীয়া ধুনীয়া কিবাকিবি থাকিব বা নিজৰা থাকিব, কিন্তু একো নাই, মানুহবিলাক চুনচান হৈ আছে। বহুত ডাঙৰ পাৰ্ক এখন, গোটেইখন পাৰ্ক ঘূৰোঁতে বহুত দেৰি লাগিব। আৰু আমি এইফালে যাম, পাৰিলে দেখুৱাম আপোনাক, বহুত ডাঙৰ পাৰ্ক হয়। কিন্তু ইমান দেৰি আপোনালোকে ভিডিঅ'টো চালে, ইমান দেৰি মোৰ লগত আছে, বহুত বস্তু দেখালোঁ, মই গোটেই শ্ব'ৰ বস্তুখিনি দেখালোঁ। তাৰ মাজতে সৰু এটা মেজিক হৈ যাওক নেকি, যিটো তো কিবা এটা ইয়াৰে কৰোঁ। সাধাৰণ পাত এখন আছে, পৰি আছিলে, এই পাতখনৰ পৰানো কেনেকৈ মেজিক কৰিব পাৰি? আচলতে মেজিকটো এনেকুৱা বস্তু, কোনো বস্তুৱে কৰিব পাৰি, যিকোনো জেগাৰ পৰা বস্তু উলিয়াব পাৰি, যিকোনো জেগাত বস্তু গায়ব কৰিব পাৰি। পাতখন লৈ পেলাই কিবা এটা মেজিক কৰোঁ, ষ্টাৰ্ট কৰোঁ। তো এখন পাত, গ্ৰীণ পাত আছে, চবফালৰ পৰা দেখাই দিওঁ, ঠিক আছে। নাও এই পাতখন মই এইদৰে ৰোল কৰিম, এইদৰে ৰোল কৰি ল'ম, ঠিক আছে। তাৰপিছত কি কৰিম, অলপ মেজিক কৰিম, তাৰ ভিতৰৰ পৰা দেখিব আপোনালোকেও এখন ৰুমাল ওলাই আহিছে, একেবাৰে সৰু ৰুমাল এখন ওলাই আহিছে। ত' এইখন লোৱা যিটো, আৰু মই দেখাই দিওঁ এই আগৰ দৰে, এই পাতখনৰ ভিতৰত একোৱেই নাই, চাব পাৰে, একেবাৰে সাধাৰণ নৰ্মেল পাত। চ' এটা সৰু ট্ৰিক দেখালোঁ, আৰু এটা দেখাওঁ ৰাবাৰ বেণ্ডৰ ট্ৰিক এটা। ৰাবাৰ বেণ্ড ইয়াত ভৰাই লৈছোঁ, এতিয়া ৰাবাৰ বেণ্ডৰ এইফালদিও নোলায়, এইফালদিও নোলায়, আৰু এইফালদিও নোলায়, ঠিক আছে। আকৌ এবাৰ লৰাই দিওঁ, এনেকৈ এনেকৈ ওলাব নেকি? নোলায়, কোনোফালেদি নোলায়, ঠিক আছে। আকৌ এবাৰ দেখাই দিছোঁ, এইফালেও নোলায়, এইফালেও নোলায়, আৰু এইফালেও নোলায়। যদি মই ঘূৰাই থাকোঁ এইদৰে 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 কৰোঁ, এইটো ওলাই আহিছে, কমপ্লিটলি ছেপাৰেট কৰি। ভাল লাগিছে যিটো, মজা, বঢ়িয়া। তো এটা শিকাই দিওঁ তোমালোকক, ল'ব কি ভিউৱাৰ্ছ হ'ব, এটা সাধাৰণ ট্ৰিক। দুটা ৰাবাৰ বেণ্ড এনেকৈ ল'ব, দেখিছে হাতত, ইয়াত আছে দুটা আঙুলি খালী আছে মোৰ, ইয়াত ৰাবাৰ বেণ্ডটো থ'লোঁ, টাইট ৰাবাৰ বেণ্ড, কমপ্লিটলি টাইট। ইয়াত ল'লোঁ, 1 2 and 3 জাম্প। এইটো কেনেকৈ কৰিলোঁ দেখাই দিওঁ আপোনালোকক। এইদৰে ল'ব ৰাবাৰ বেণ্ডডাল, ইয়াত এইদৰে টাইট ফালে সলিড বুলি দেখাব, এইফালে টাইট বুলি দেখাব। এইদৰে টাইট বুলি দেখাওঁতে ঘূৰাই পেলাই গোটেইকেইটা আঙুলি ইয়াত ভৰাই পেলাই এইদৰে ঘূৰাই দিব, 1 2 3 কৰিব, আৰু জাম্প হৈ যাব। চ' এইটো শিকিলে, তাত দেখালোঁ, আকৌ ভাল পালে। এতিয়া যাওঁ অলপ বেক টু হোটেল। চ' ফ্ৰেণ্ডছ, মই অৱশেষত ইটানগৰ ষ্টেচন আহি পালোহি, আৰু মই এতিয়া যাত্ৰা কৰিম গুৱাহাটী অভিমুখে। আৰু মোৰ ইটানগৰ জাৰ্ণিটো আৰু মোৰ শ্ব'ৰ গোটেইখিনি ভিডিঅ'জ আপোনালোকক দেখাব চেষ্টা কৰিলোঁ, আৰু মোৰ জাৰ্ণিটো ইটানগৰ ইয়াতে সামৰণি মাৰিছোঁ। আৰু এতিয়া মই গৈছোঁ মোৰ হোম টাউন গুৱাহাটী। ত' লগ পাম আন এটা ভিডিঅ'ত। আজি ইটানগৰতে এইটো ভিডিঅ' সামৰণি মাৰিছোঁ। টিল দেন, বাই বাই।